Good morning to all. This is Dulal Hussain and welcome to my channel DA Science. ইতিমধ্যে আপোনালোকে গমে পাইছে যে মই ইতিমধ্যে তিনিটা ভিডিও মোৰ এই DA Science চেনেলখনত আপলোড কৰিছো এই পোহৰ প্ৰতিফলন আৰু প্ৰতিহৰণ চেপ্টাৰৰ ইতিমধ্যে পোহৰৰ যেটো প্ৰতিফলন পাঠটো সমাপ্ত হৈছে যদিও মই আজি চতুৰ্থ নম্বৰ ভিডিওটোত পোহৰৰ প্ৰতিহৰণ সম্পৰ্কে লৈ অহাৰ কথা আছিল কিন্তু মই ভাবিলো কি যে যেহেতুকে প্ৰতিফলন সম্পূৰ্ণ হৈছে গতিকে প্ৰতিফলনৰ লগত জড়িত যিবিলাক গাণিতিক সমস্যা এই সমস্যাখিনি মই আগত দিলো তে হেহে আজি মই ভিডিওখনত আলোচনা কৰিবলৈ ওলাইছো তোমালোকৰ যেটো গোলাকাৰ দাপন অৰ্থাৎ অৱতল আৰু উত্তল দাপন আনকি সমতল দাপন এই দাপনবিলাকৰ লগত জড়িত যিবিলাক সমস্যা আছে এই সমস্যাখিনি সমাধান কৰাৰ যত্ন কৰিম আশা কৰো সকলোৱে ধৈৰ্য সহকাৰে ভিডিওখন একেবাৰে শেষলৈকে চাব আৰু যদি কোনোবাই ইয়াৰ আগৰ ভিডিওবিলাক চোৱা নাই নিশ্চয় আগৰ ভিডিওবিলাক চাই লব নহলে এই পিছৰ গাণিতিক সমস্যাবিলাক সমাধান কৰোতে কি হ'ব অসুবিধা পাব তো এতিয়া আৰম্ভ কৰা যাওক তো তোমালোকে প্ৰথমে কিতাপত চাবা তোমালোকৰ এটো চেপ্টাৰ পেজ নম্বৰ 185 অৰ্থাৎ 185 নম্বৰ পৃষ্ঠাত কোশ্চেন নম্বৰ 2 নম্বৰ কোশ্চেনত কি দিয়া আছে চাবা মই ডাইৰেক্ট কোশ্চেনটো পঢ়ি দিছো প্ৰথমে যে অবতল দাপন এখনে গঠন কৰা প্ৰতিবিম্বটো অখত থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গল কৈছে কি অবতল দাপন এখনে গঠন কৰা প্ৰতিবিম্বটো অহত থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গল এবাৰ কৈছে লক্ষ্যবস্তুৰ অৱস্থান ক'ত হ'ব লাগিব মানে এটো এটা মাল্টিপল চয়েস কোশ্চেন অৰ্থাৎ এমসিকিউ অৰ্থাৎ চাৰিটা আনসাৰ দিয়া আছে তাৰে কোনটো শুদ্ধ হয় ইয়াত প্ৰথমতে দিয়া আছে চোৱা মুখ্য ফোকাস আৰু ভাঁজবেখাজৰ মাজত সেকেন্ডত ভাঁজকেন্দ্ৰত থাৰ্ডটো ভাঁজকেন্দ্ৰৰ বাহিৰত আৰু ফোৰ্থটো দিয়া আছে দাপনৰ মেৰু আৰু তাৰ মুখ্য ফোকাসৰ মাজত ইয়াত এটা কথা স্পষ্ট তোমালোকে ভালকে মন কৰিবা যে ইয়াত দিয়া আছে অবতল দাপন এখনে গঠন কৰা প্ৰতিবিম্বটো অহত ইয়াত এনসারটো লুকাই আছে যে অবতল দাপনত সদায় কি হয় হত প্ৰতিবিম্ব বাট এটা কন্ডিশনত কি হয় অহত কন্ডিশনটো কি আছিল যে কন্ডিশনটো আছিল কি মুখ্য ফোকাস আৰু মেৰুৰ মাজত তাৰ মানে কেনেকুৱা আছিল যে সলভ কৰি আছো কোশ্চেন নম্বৰ 2 পেজ নম্বৰ 185 কৈছে অবতল দাপন এটো এটা অবতল দাপন এটো মই মুখ্য অক্ষ লৈছো কৈছে অহত প্ৰতিবিম্ব যদি এটো ফোকাস এফ আৰু এটো ভাঁজকেন্দ্ৰ সি হয় অহত প্ৰতিবিম্ব গঠনৰ এটাই কন্ডিশন আছিল যদিহে এফ আৰু পিৰ মাজত লক্ষ্যবস্তু ৰখা হয় এটো তো অপশন আছে ইয়াত অপশন নম্বৰ ডি তো শুদ্ধ আনসাৰ হ'ব অপশন নম্বৰ ডি ক্লিয়াৰ এতিয়া চাবা তোমালোকে পেজ নম্বৰ 186 কোশ্চেন নম্বৰ 5 নম্বৰ কোশ্চেনটোত কি আছে চোৱা যে দাপন এখনৰ পৰা যিমানে দূৰত্ব থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হয় কি কৈছে দাপন এখনৰ সন্মুখত তুমি যিমান দূৰত্বতে থিয় নোহোৱা কিয় প্ৰতিবিম্বটো সদায় কি হয় থিয় হয় দাপনখন কেনেকুৱা হ'ব পাৰে ইয়াতো চাৰিটা অপচন দিয়া আছে অপচন নম্বৰ এ এত আছে সমতল দাপন বি আছে অবতল সি আছে উত্তল আৰু ডি আছে হয় সমতল নতুবা উত্তল চোৱা কোশ্চেনটো ভালকে বুজিব লাগিব মাল্টিপল চয়েস কোশ্চেন নহলে পাজল হৈ যাবা ইয়াত কৈছে যে দাপন এখনৰ সন্মুখত যিমান দূৰত্বতে থিয় নোহোৱা কিয় প্ৰতিবিম্বটো সদায় কি হ'ব থিয় এটা কথা কনফাৰ্ম যে উত্তল দাপন যে তোমালোকে বুজিছা উত্তল দাপনত সদায় কি হয় অহত প্ৰতিবিম্ব সদায় থিয় অৰ্থাৎ এক কথাত মনত ৰাখিবা যে উত্তল দাপনত সদায় কি হয় অহত প্ৰতিবিম্ব সৃষ্টি হয় আৰু সমতল দাপনতো কি হয় অহত প্ৰতিবিম্ব সৃষ্টি হয় গতিকে ইয়াৰ অপচন হ'ব আনসাৰ হ'ব অপচন নম্বৰ ডি পাছৰ আনসাৰ হ'ব অপচন নম্বৰ ডি আছে কি হয় সমতল নতুবা কি হ'ব উত্তল এইটো হ'ব আনসাৰ ক্লিয়াৰ এবাৰ আহিম কোশ্চেন নম্বৰ 7 কোশ্চেন নম্বৰ 7 ত চোৱা কি আছে যে 50 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অবতল দাপন এখন ব্যৱহাৰ কৰি আমি লক্ষ্যবস্তু এটাৰ থিয় প্ৰতিবিম্ব পাব বিচাৰিছো তোমালোকে কিতাপত চাবা কিন্তু হা যে 50 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অবতল দাপন এখন ব্যৱহাৰ কৰি আমি লক্ষ্যবস্তু এটাৰ থিয় প্ৰতিবিম্ব পাব বিচাৰিছো দাপনৰ পৰা লক্ষ্যবস্তু দূৰত্বৰ পৰিসৰ কিমান হোৱা উচিত প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ না সৰু এই ক্ষেত্ৰত প্ৰতিবিম্বৰ গঠন দেখুৱাবৰ বাবে এটা ৰশ্মি চিত্ৰ অংকন কৰা এইটো চোৱা যদিও কোশ্চেনটো বহুত দীঘল কোশ্চেনটো কিন্তু ইয়াত একেবাৰে সহজ কি কৈছে চোৱা যে 50 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অবতল দাপন এখন তাৰমানে এখন আমি দাপন যদি বনাই লও এইটো এটা অবতল দাপন এটো ফোকাস এটো হল ভাঁজকেন্দ্ৰ ফোকাস এফ ভাঁজকেন্দ্ৰ সি ইয়াত কৈছে 50 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্য এইখিনি অ্যাকর্ডিং টু কোশ্চেন অর্থাৎ কোশ্চেন মতে দিয়া আছে কি যে 50 সেন্টিমিটার ফোকাস দৈৰ্ঘ্যৰ অবতল দাপন এখন ব্যৱহাৰ কৰি আমি প্ৰতিবিম্ব পাব বিচাৰিছো কি থিয় প্ৰতিবিম্ব পাব বিচাৰিছো মানে থিয় প্ৰতিবিম্ব সদায় কি হয় অহত হয় তো ইয়াৰ যদি অহত প্ৰতিবিম্ব পাব লাগে নিশ্চয় ক'ত হ'ব পিছফালে হ'ব লাগিব পিছফালে হ'বলৈ হলে কি হ'ব লক্ষ্যবস্তুটো ক'ত ৰাখিব লাগিব চোৱা ডেফিনেটলি লক্ষ্যবস্তু আমি আমাৰ কন্ডিশন আছিল কি
যে যেতিয়া আমি অবতল দাপন কৰিছিলোঁ অবতল দাপনৰ 6টা কণ্ডিশ্যন আছিল তাৰে 6 নম্বৰ অৰ্থাৎ 6 নম্বৰ কণ্ডিশ্যনটো আছিল কি যদি লক্ষ্যবস্তুটো মেৰু আৰু ফকাছৰ মাজত ৰখা হয় তেনেহ'লে নিশ্চয় কি হ'ব এই দুটাৰ মাজত যদি ৰাখোঁ ইয়াত ৰাখা য'তে নাৰাখা কিয় লক্ষ্যবস্তুৰ দূৰত্ব সদায় কি হ'ব লাগিব 50 সেন্টিমিটাৰতকৈ কম হ'ব লাগিব ক্লিয়াৰ তাৰমানে এনসাৰ কি হ'ব যে লক্ষ্যবস্তুটোৰ অৱস্থান হ'ব 50 সেন্টিমিটাৰতকৈ কম দূৰত্বত অৰ্থাৎ দাপনখনৰ সন্মুখত 50 সেন্টিমিটাৰতকৈ কম দূৰত্বত লক্ষ্যবস্তুটো কি ৰাখিব লাগিব এইটো হ'ল ফাৰ্ষ্ট পাৰ্টৰ এনসাৰ যে দাপনখনৰ পৰা লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিসৰ কিমান হোৱা উচিত এইটো মেথছ কৰিব কোৱা নাই জাষ্ট সাংখ্যিকভাৱে লিখিলেই হ'ব যে দাপনৰ পৰা লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিসৰ কিমান হোৱা উচিত লিখিবা দাপনৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব 50 সেন্টিমিটাৰতকৈ কম হ'ব লাগিব সেকেন্ড পাৰ্ট দি আছে প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব কোৱাচোন সিম্পল প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব অসৎ হ'ব যে এইটো কোৱেশ্চন নম্বৰ 7 আলোচনা কৰি আছো ফাৰ্ষ্ট পাৰ্ট হ'ব কি যে 50 সেন্টিমিটাৰতকৈ কম সেকেন্ড পার্ট হব কি অসৎ প্রকৃতির তাৰপিছত আৰু আছে যে প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ না সৰু যেহেতু অবতল দাপন নিশ্চয় গম পাইছে কি হ'ব প্ৰতিবিম্বটোৰ থাৰ্ড পাৰ্ট হ'ব কি ডাঙৰ 6 নম্বৰ কণ্ডিশ্যন যেটো আছিল প্ৰতিবিম্ব অসৎ থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ প্ৰতিবিম্ব গঠন কৰে এই ক্ষেত্ৰত প্ৰতিবিম্বৰ গঠন দেখুৱাবৰ বাবে এটা ৰশ্মি চিত্ৰ অংকন কৰা এইখিনি হল খুব ইম্পৰ্টেন্ট যে ৰশ্মি চিত্ৰ অংকন কৰা ৰশ্মি চিত্ৰ আঁকিব ক'লে তোমালোকে এনেকে এখন দাপন লৈ লক্ষ্যবস্তু ইয়াত এটা ৰাখি দিয়া ইয়াত মানে 6 নম্বৰ চিত্ৰটো আঁকি দিলেই হ'ব এনেকে ফাৰ্স্ট লবা মুখ্য অক্ষৰ সমান্তৰাল পোহৰ ৰশ্মি মুখ্য ফকাছৰ মাজেৰে পাৰ হৈ যাব প্ৰতিফলিত ৰশ্মিটো সেকেন্ড কৈছিলো মই যদি মেৰুবিন্দুত আপতিত হয় তেনেহলে বেলেগ দিকলৈ কি হয় প্ৰতিফলিত হয় এই প্ৰতিফলিত ৰশ্মি দুটাক যদি আমি ব্যাকফালে বৰাই দিও কি হ'ব এনেকে কটাকটি কৰিব এই কটাকটি কৰা বিন্দুটোৱে হ'ব কি উক্ত লক্ষ্যবস্তুৰ কাৰণে প্ৰতিবিম্ব এটো যদি মই ধৰো a b এটো হ'ব a ড্যাশ b ড্যাশ বাস এই 6 নম্বৰ কন্ডিশনৰ চিত্ৰটো আঁকি দিলে হ'ব ক্লিয়াৰ বুজি পাইছা এটো আছে কোৱেশ্চন নম্বৰ 8 অৰ্থাৎ 8 নম্বৰ প্ৰশ্ন কি আছে চোৱা যে তলত দিয়া পৰিস্থিতিৰ সময়ত ব্যৱহাৰ কৰা দাপনৰ প্ৰকাৰ লিখা অকল দাপন কোন প্ৰকাৰৰ দাপন ব্যৱহাৰ কৰা হয় এটো লিখিব কৈছে প্ৰথম প্ৰশ্নটো আছে চোৱা গাড়ী হেডলাইট ইয়াৰ আগৰ ভিডিও বিলাকত এইবিলাক ধুনিয়াকৈ কৈ দিয়া আছে গাড়ী হেডলাইটত কি কৰা হয় অবতল দাপন ব্যৱহাৰ কৰা হয় বি নম্বৰ গাড়ীৰ পিছফালে চোৱা দাপন এটো হ'ব কি উত্তল দাপন মনত ৰাখিবা ইয়াত কনফিউজন হলো হ'ব তোমালোকে যে গাড়ীৰ হেডলাইট আৰু পিছফালে চোৱা দাপন গাড়ীৰ হেডলাইট কোনটো আৰু পিছফালে চোৱা দাপন কোনটো হেডলাইট মানে যোনটোৰ পৰা তোমালোকে গাড়ীখনৰ পোহৰ যে পোৱা হেতু আৰু পিছফালে চোৱা দাপন মানে ৰিয়াৰ ভিউ অৰ্থাৎ ড্ৰাইভাৰ এজনৰ কাষত যে গ্লাছ এটা লগা থাকে নাইবা তোমালোকে যদি বাছ গাড়ী বিলাকত যোৱা বাছ গাড়ী বিলাকত সবা ড্ৰাইভাৰজনৰ মূৰৰ ওপৰত একদম মাছ ভাগত কি থাকে এটা ডাঙৰ দাপন দিয়া থাকে সেই দাপনটোৰ কথা কৈছে তাৰ মানে গাড়ী পিছফালে চোৱা দাপন হিচাপে কি উত্তল দাপন ব্যৱহাৰ কৰা হয় আৰু সৰু ভাতি এটো হল অবতল দাপন তাৰ মানে 8 এ হ'ব অবতল দাপন বি হ'ব উত্তল দাপন এন্ড সি হ'ব আকৌ অবতল দাপন হৈছে ক্লিয়াৰ এবাৰ হ'ব কোৱেশ্চন নম্বৰ 12 15 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ উত্তল দাপন এখনৰ পৰা 10 সেন্টিমিটাৰ দূৰত্বত বস্তু এটা ৰখা হল প্ৰতিবিম্বৰ অৱস্থান আৰু প্ৰকৃতি নিৰ্ণয় কৰা প্ৰথমে চোৱা ইয়াত দাপনখন দিয়া আছে উত্তল দাপন আৰু ইয়াৰ ফকাছ দৈৰ্ঘ্য দিয়া আছে 15 সেন্টিমিটাৰ আৰু লক্ষ্যবস্তুৰ দূৰত্ব দিয়া আছে কিমান 10 সেন্টিমিটাৰ তো দাপনখন ফাৰ্স্ট এটা তোমালোকৰ কপি সাইডত এনেকা আঁকি লবা এটো এটা উত্তল দাপন ইয়াৰ ফকাছ দৈৰ্ঘ্য দিয়া আছে কিমান 15 সেন্টিমিটাৰ আৰু কৈছে লক্ষ্যবস্তুৰ দূৰত্ব এইটো সাইডত ৰখা হয় লক্ষ্যবস্তুৰ দূৰত্ব দিয়া আছে কি 10 সেন্টিমিটাৰ তো যদি আমি ইয়াত লিখো যে ইয়াত দিয়া আছে কি f = 15 সেন্টিমিটার f তো ধনাত্মক না ঋণাত্মক যেহেতু দাপনখন উত্তল এটো হ'ব y অক্ষ এটো হ'ব x অক্ষ এই ডিসটেন্সটো কি x অক্ষৰ ধনাত্মক দিশত তো এটো হ'ব কি প্লাস ঠিক আছে তাৰ পিছত দিয়া আছে লক্ষ্যবস্তুৰ দূৰত্ব u = কিমান 10 সেন্টিমিটার এটা কথা মই ইয়াৰ আগৰ ক্লাছতো কৈছিলো লক্ষ্যবস্তুৰ দূৰত্ব সদায় নেগেটিভ অৰ্থাৎ এটো হ'ব মাইনাস বাহিৰ কৰিব লাগে কি
প্ৰতিবিম্বৰ অৱস্থান ভি ইকুৱেল টু হোৱাট আৰু কি লাগে প্ৰকৃতি প্ৰকৃতি আমাৰ পৰা বাহিৰ কৰিব পাৰিবা নাইবা ইয়াৰ পৰাও কৈ দিব পাৰিবা তো চোৱা আমি জানো যিহেতু গোলাকাৰ দাপনৰ সূত্ৰ কি আছিল 1/v + 1/u = 1/f তোমাৰ লাগে 1/v ভিৰ মান লাগে 1/v টো লেফট সাইডত ৰাখি 1/f এই u খিনি যদি এইটো সাইডত লও এটো হ'ব -1/u এবাৰ আমি মান বহাই দিম 1/f f এর মান কিমান 15 মাইনাস আছে মাইনাস 1/u u = কিমান -10 ইয়াত ছাত্ৰছাত্ৰীসকলে গলে ভুল কৰা যে এই মাইনাসটো দিওতে পাহৰি যোৱা এটো মাইনাস দিব লাগিব এখিনি যদি আকৌ হিসাব কৰো কি দেখা যাব এইটোৰ এইটোৰ এলসিএম লব লাগিব লসাগু কিমান হ'ব লসাগু ইয়াৰ শর্টকাট নিয়ম তোমালোকে স্কুলত কৰিছিল এনেকে যে 15 আৰু 10 এনেকে লোৱা হয় যে 2 ৰে ডিভাইড যায় নেকি এটো না 5 এৰে যাব 5 5 3 গুণ 15 5 2 গুণ 10 আৰু তো না যায় এটোৰ লগত এটো পূৰণ 15 15 2 গুণ 30 এইখিনি কাম কৰিব নালাগে ডাঙৰ ডাঙৰ বিলাক লোৱাৰ ক্ষেত্ৰত একদম শর্টকাট নিয়ম এটা আছে অলপ পিছত মই কৈ আছো এটো হ'ব 30 15 2 গুণ কি হ'ব 30 মাইনাস মাইনাসে হ'ব এই মাইনাস মাইনাস হ'ব প্লাস 10 ৰে ভাগ কৰিলে হ'ব 3 তো এটো কি হ'ব 5/30 5 6 গুণ 30 = 1/6 1 যদি 6 হয় এখিনি মুছি দিলো হ্যাঁ গোটেইখিনি মুছিয়ে দিলো তোমালোকে স্ক্রিনশট কৰি লবা যে তাৰমানে ইয়াত তাৰ পিছলেনটো হ'ব 1/v = 1/6 6 = কি v = কি হ'ব 6 সেন্টিমিটার v মানটো ধনাত্মক না ঋণাত্মক এটো চাব লাগিব v মান ধনাত্মক তাৰমানে প্ৰতিবিম্বটো কোন ফালে হ'ব এই সাইডতেই হ'ব ইয়াৰ পৰা 6 সেন্টিমিটার দূৰত্ব তো এইখিনি যদি 15 হয় 6 ডেফিনেটলি কি হ'ব এইখিনি মান হ'ব এইখিনি তো আমাৰ উত্তল দাপনৰ লগত মিলিছে যে উত্তল দাপন সদায় কি কৰে অসৎ প্ৰতিবিম্ব গঠন কৰে অর্থাৎ এবে লিখিবা যে প্ৰতিবিম্বৰ অবস্থান হ'ব যে দাপনখনৰ পিছফালে 6 সেন্টিমিটার দূৰত্বত ক্লিয়াৰ ইয়াৰ পৰা আমি কৈ দিব পাৰো যে প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব প্ৰতিবিম্বৰ প্ৰকৃতি হ'ব কি যেটো ব্যাক সাইড গতিকে কি হ'ব অহত আৰু অহত প্ৰতিবিম্ব সদায় কি হয় থিয় হয় অহত আৰু থিয় ক্লিয়াৰ ইয়াৰ উপৰি বেলেগ নিয়মতো কৰিব পাৰা এটা মই সূত্ৰ কৈছিলো যেতিয়া বিবৰ্ধন পঢ়াইছিল যদি কন্ডিশন কৰাইছিল তলত নোট ইয়াৰ আগৰ ভিডিঅত চাবা যে যদি m এর মান হয় নেগেটিভ প্ৰতিবিম্ব হ'ব হত আৰু m এর মান যদি হয় পজিটিভ অর্থাৎ ধনাত্মক তেতিয়া প্ৰতিবিম্ব হ'ব কি অসৎ তো এবাৰ যাম কোশ্চেন নম্বৰ 14 অর্থাৎ 14 নম্বৰ চোৱা এই 14 আৰু 15 এই দুটাৰ পৰা পৰীক্ষাত ম্যাক্সিমাম টাইমত আহে 14 নম্বৰটো কি কৈছে যে 30 সেন্টিমিটার ভাঁজ বেখাদৰ উত্তল দাপন কোশ্চেনটো অলপ মিষ্টেক হৈছে ইয়াত উত্তল না উত্তল দাপন এখনৰ সন্মুখত 20 সেন্টিমিটার দূৰত্বত 5 সেন্টিমিটার দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হল প্ৰতিবিম্বৰ অৱস্থান ইয়াৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা তো ইয়াত কি কৰিব লাগিব প্ৰথমে কোশ্চেনটো ভালকে চোৱা ইয়াত দাপনখন কি দাপন কৰা আছে উত্তল দাপন আগতো নিচিনা সেম এটো এটা উত্তল দাপন তো ইয়াত দিয়া আছে কি 30 সেন্টিমিটার ভাঁজ বেখাদ ইয়াত r = 30 সেন্টিমিটার ভাঁজ বেখাদ আৰু দ্বাৰা বুজোৱা হয় আর আর মান প্লাস হবে না মাইনাস হবে সো আর এইটো সাইডতে যেহেতু এই সাইডত ভাঁজ কোৱা এটো হ'ব y অক্ষ যদি ভাবো এটো ধনাত্মক এটো হ'ব ঋণাত্মক এটো হ'ব এইটো তো ইয়াৰ পৰা আমি f এর মান বাহিৰ কৰিব পাৰো f = r/2 = 30/2 হ'ব 15 সেন্টিমিটার এটো মনত ৰাখিবা তাকে f = কিমান পালো 15 সেন্টিমিটার তাৰপিছত আৰু মান দিয়া আছে যে দাপনখনৰ সন্মুখত 20 সেন্টিমিটার দূৰত্বত আৰু u = দিয়া আছে -20 সেন্টিমিটার তাৰপিছত দিয়া আছে 5 সেন্টিমিটার দৈৰ্ঘ্যৰ অৰ্থাৎ h = দিয়া আছে 5 সেন্টিমিটার h টো কি যে প্ৰতিবিম্বৰ উচ্চতা তাৰমানে কোনটো এইটো দাপন ইয়াৰ ভাঁজ বেখাদ এইখিনি দিয়া আছে 30 এপ পাইছো কিমান 15 ইউ দি আছে কিমান 20 এইটো সাইডত এখিনি যদি 30 হয় এখিনি আনুমানিক লৈছো মই এখিনি হল 20
লক্ষ্যবস্তুটোৰ এই হাইটখিনি এইখিনি দিয়া আছে 5 এইখিনি দিয়া আছে কি 5 বাহিৰ কৰিব লাগে কি আমাক v ইকুৱেল টু হোৱাট অৰ্থাৎ প্ৰতিবিম্বৰ অৱস্থান আৰু প্ৰকৃতি নহয় সৰি এই প্ৰতিবিম্বৰ আকাৰ h ড্যাশ ইকুৱেল টু হোৱাট আৰু প্ৰকৃতিও লাগে প্ৰকৃতি আমাৰ পৰা কম m ইকুৱেল টু হোৱাট ক্লিয়াৰ কিন্তু তোমালোকে লিখি লবা এতিয়া আমি কম যে যেহেতু গোলাকাৰ দাপনৰ সমীকৰণ 1/v + 1/u = 1/f লাগে আমাৰ v ৰ মান তো 1/v টো বাও সাইডত ৰাখিম 1/f - 1/u মান যদি বহাই দিও 1/f এফৰ মান কিমান পাইছো 15 - 1/u u = কিমান দি আছে -20 u = দি আছে কিমান 20 তো এখানে হিসাব কৰিব লাগিল 15 আৰু 20 লখও কিমান হ'ব এবাৰ আমি বেলেগ নিয়মত বাহিৰ কৰিম ডাঙৰটো কিমান 20 সৰুটো কিমান 15 ভাগ কৰা কিমান যায় 5 3 গুণ 15 5 4 গুণ 20 আৰু তো কাটাকাটি না যায় ডাঙৰ মান কোনটো আছিল 20 ইয়াৰ হৰ সমহৰ তলত যোনটো আছে এটো লগত এটো পূৰণ কৰি দিয়া 20 * 3 = 60 দিস ইজ দা এলসিএম অর্থাৎ এটো হলো লখ এটো একটা ট্রিক শর্টকাট বাহিৰ কৰা এটো একটা কৌশল হয় হ্যাঁ এটো তো লখও কিমান হ'ব 60 15 ৰ 2 গুণ 15 4 গুণ হ'ব 60 এটো হ'ব 4 মাইনাস মাইনাস হ'ব প্লাস এটো হ'ব 3 20 3 গুণ 60 এটো যদি যোগ কৰো 4 আৰু 3 = হ'ব 7/60 এটো কি পালো আমি 1/v ভ্যালু লাগে কি হর v এটো উল্টাই দিয়া এটো হ'ব v = এটো উল্টাই দিয়া এটো হ'ব 60/7 এটো ভাগ কৰা ভাগ কৰিলে কিমান হ'ব ভাগ কৰিলে হ'ব 8.75 ভাগ কৰিলে হ'ব 8.57 or almost equal to হ'ব 8.6 এইখিনি বুঝছে ইয়াৰ পিছত আৰু আছে শেষ হোৱা নাই হা এটো হল ভিৰ মান তো v = কিমান পালো v = 8.6 সেন্টিমিটার এটাকে প্রতিবিম্বর অবস্থান হব ভিৰ মানটো ধনাত্মক না ঋণাত্মক ধনাত্মক এত প্লাস প্লাস হলে কি হব এইটো সাইডত হব যে প্রতিবিম্বর অবস্থান হব দাপনৰ পিছফালে 8.6 সেন্টিমিটার দূরত্ব গঠিত হব বাস এটো হল এটা आंसर সেকেন্ডারও কইছে কি যে প্রতিবিম্বর প্রকৃতি বাহিৰ কৰিব হলে m এতিয়া আমি কি করম যেহেতু m = -v/u -v ভিৰ মান কিমান আছিল v = আমি পাইছিলো কিমান 60/7 এটা পাইছিলো সিম্পলিফাই কৰিছিলো বাট এই মানটো আমি ইয়াত বহাই দিম 60/7 আর u আছিল কি -20 মাইনাস মাইনাস ক্যান্সেল এটো কি হ'ব 60/7 * 1/20 20 ৰে টু কাটিলে হ'ব 3 = হ'ব 3/7 অর্থাৎ m এর মান থেকে m = কি হ'ব 3/7 m এর মান ধনাত্মক না ঋণাত্মক তো একদম ক্লিয়ার কে বোঝা যায় m এর মানটো কি ধনাত্মক যেহেতু কে m এর মান ধনাত্মক তো প্ৰতিবিম্বৰ প্ৰকৃতি হ'ব কি প্ৰতিবিম্বৰ প্ৰকৃতি হ'ব অসৎ আৰু থিয় অর্থাৎ আমি লিখিম যেহেতু m = ধনাত্মক গতিকে
প্ৰতিবিম্বটো হ'ব অসৎ আৰু থিয় বুঝছে। তো এতিয়া আমি শিকিম অঙ্কটো শেষ হোৱা নাই কিন্তু এতিয়া হা এতিয়া আমি শিকিম প্ৰতিবিম্বৰ আকাৰ কেনেকৈ বাহিৰ কৰা হয়। এটা সূত্ৰ আমি পাইছিলোঁ বিবৰ্ধন m ইকুৱেল টু h ডেছ বাই h। তো অলপ আগতে আমি এমৰ ভেলু বাহিৰ কৰিছোঁ m ইকুৱেল টু আছিল 3/7 h ডেছৰ ভেলু নাই hৰ ভেলু দিয়া আছে hৰ ভেলু দিয়া আছে কিমান 5 দিয়া আছে। তো এইটোৰ লগত পূৰণ কৰিলে কিমান হ'ব 7 * h ডেছ ইকুৱেল টু 5 × 3 = 15। তো h ডেছ ইকুৱেল টু কিমান হ'ব 15/7। এইটোক ডিভাইড কৰিলে কিমান হ'ব 2.14 2.1 আই থিংক 2.14 সেন্টিমিটার। এইটো কি বুঝাইছে এটাকে আকার প্রতিবিম্বর আকার হব 2.14 সেন্টিমিটার। অর্থাৎ ইয়াৰ পৰা এই দাপনখন উত্তল দাপনখনৰ সন্মুখত 20 সেন্টিমিটার দূৰত্বত যদি লক্ষ্যবস্তু ৰখা হয় তাৰ কাৰণে গঠনৰ প্ৰতিবিম্ব কিমান হ'ব আকাৰটো হ'ব 2.14 যাৰ লক্ষ্যবস্তুৰ আকাৰ আছিল 5 সেন্টিমিটার। তাৰ মানে 5 সেন্টিমিটাৰৰ লক্ষ্যবস্তু এটা যদি 15 সেন্টিমিটার ফকাস দৈৰ্ঘ্য আৰু 30 সেন্টিমিটার ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপন এখনৰ সন্মুখত 20 সেন্টিমিটার দূৰত্বত ৰখা হয় তাৰ কাৰণে প্ৰতিবিম্ব গঠন হ'ব ক'ত এই প্ৰতিবিম্ব ভিৰ ভেলু এটা বাহিৰ কৰিছিলোঁ 8 পইণ্ট সামথিং কিবা এটা আৰু আকাৰটো হ'ব কি 2.14। বাস এইখিনি কথা চিত্ৰত বুজি ল'লে আৰু একো সমস্যা নাথাকে। এইটো আছিল কোৱেশ্চন নম্বৰ 14। এবাৰ হ'ব কোৱেশ্চন নম্বৰ 15। ইয়াত প্ৰথমতে দিয়া আছে চোৱা 18 সেন্টিমিটার ফকাস দৈৰ্ঘ্যৰ উত্তল দাপন এখনৰ সন্মুখত 20 সেন্টিমিটার দূৰত্বত 7 সেন্টিমিটার আকাৰৰ বস্তু ৰখা হৈছে কিমান দূৰত্বত পৰ্দা এখন ৰাখিব লাগিব আৰু প্ৰতিবিম্বৰ প্ৰকৃতি অৱস্থান আৰু আকাৰ নিৰ্ণয় কৰা। হা তো ইয়াত প্ৰথমতে দিয়া আছে কি অবতল দাপন এবাৰ দিয়া আছে কিন্তু অবতল দাপন ইয়াৰ ফকাস দৈৰ্ঘ্য f ইকুৱেল টু 18 সেন্টিমিটার। চোৱা দাপনখন অবতল ফকাসটো কি এইখিনিত তো y অক্ষৰ বাও হাতে তো এইটো হ'ব কি মাইনাস তাৰপিছত u ইকুৱেল টু -27 সেন্টিমিটার আৰু h ইকুৱেল টু দিয়া আছে 7 সেন্টিমিটার h ইকুৱেল টু কিমান দিয়া আছে 7 সেন্টিমিটার। দাপনখনৰ পৰা কিমান দূৰত্বত পৰ্দা এটা ৰাখিলে তাত স্পষ্ট হৈছে প্ৰতিবিম্বটো য'ত গঠন হ'ব তাত পৰ্দা ৰাখিলেই হ'ব। তাৰমানে আমাৰ বাহিৰ কৰিব লাগে কি v ইকুৱেল টু হোৱাট m ইকুৱেল টু হোৱাট এণ্ড h ডেছ ইকুৱেল টু হোৱাট এই তিনিটা আগৰ নিচিনা সেম। তো তোমালোকে এইটো স্ক্ৰীনশ্বট কৰি ল'ব পাৰিবা স্ক্ৰীনশ্বট কৰি লৈ লিখিলেও হ'ব। তো মই এইটো সুবিধাৰ্থে এইখিনি বস্তু মুছি দিছোঁ গোটেইখিনি মুছি দিওঁ নহ'লে আৰু দিগদাৰ হ'ব। প্ৰথমে আছিল কি গোলাকাৰ দাপনৰ সূত্ৰ 1/v প্লাছ 1/u ইকুৱেল টু আছিল 1/f 1/v লাগে v ইকুৱেল টু একে একদম সেম পেটাৰ্ণত কৰি যোৱা f মাইনাছ 1/u 1/f এফৰ মান আছিল -18 মাইনাছ 1/u ইউৰ মান আছে -27। এইটো কি হ'ব 18 আৰু 27 লসাগু ল'ব লাগে। এইটো সেম টেকনিকত লোৱা ডাঙৰ কোনটো 27 সৰু কোনটো 18 6ৰে ভাগ কৰা 3ৰে ভাগ কৰা 3 6 গুণ 18 3 গুণ 27 3 গুণ 6 3 গুণ 9 তলত কিমান থাকিল 2 ডাঙৰ কোনটো আছিল 27 27 * 2 ইকুৱেল টু কিমান 54 তো এলচিএম হ'ব 54 অৰ্থাৎ লসাগু হ'ব 54। এইটো ডিভাইড কৰিলে কিমান বাৰ যাব 3 টাইমছ এইটো হ'ব -3 মাইনাছ মাইনাছ হ'ব প্লাছ এইটো হ'ব 2 তো এইটো হ'ব -1/54। আমি কি মান পালোঁ এইটো 1/v ইকুৱেল টু -1/54। তো ভিৰ মান কি হ'ব ইমপ্লাইজ v ইকুৱেল টু হ'ব -54 সেন্টিমিটার। -54 মানে এইটো সাইডত এইখিনি দিয়া আছে 18 ইয়াৰ ডাবল c এইখিনি হ'ব 36 ইয়াত ট্ৰিপল হ'ব কি 54 তাৰমানে ইয়াত প্ৰতিবিম্বটো ইয়াত গঠিত হ'ব এইখিনি ডিস্টেন্স হ'ব 54 হৈছে। তো এইবাৰ লিখিব লাগিব আমি কি লিখিম যেহেতু v ইকুৱেল টু নেগেটিভ আৰু নেগেটিভ কি বুজাইছে দাপনখনৰ বাও হাতে
যেহেতু v equal to -54 গতিকে প্ৰতিবিম্বটো কত হ'ব দাপনখনৰ সন্মুখত 54 সেন্টিমিটার দূৰত্বত গঠিত হ'ব। ইয়াত এটা বস্তু নোটিস কৰিছো মই যে এই 54 সেন্টিমিটার আমি মেথছত হিসাব কৰি পাইছো কি -54 লিখাতে, কিন্তু ইয়াত কি লিখা হৈছে অনলি 54। কিয় দূৰত্ব কেতিয়াও মাইনাস সাইনৰ দ্বাৰা কি বুজোৱা নহয়, সেইকাৰণে মেথছত মাইনাস আৰু মাইনাসটো সাইন তোমাক সাইডটো বুজাব আৰু লিখতে সদায় কি ধনাত্মকটোৱে লিখিবা। তো এইটো হ'ল প্ৰতিবিম্বৰ অৱস্থান। ক্লিয়াৰ। নেক্সট ওয়ান প্ৰতিবিম্বৰ প্ৰকৃতি, অৰ্থাৎ we know m equal to minus v by u, মান বহাই দিয়া মাইনাস v মান কিমান -54, u equal to কিমান -27, মাইনাস মাইনাস ক্যান্সেল, এটো কাটিলে কিমান হ'ব 2 টাইমস, তো ইকুয়াল টু এটা হ'ব -2 যেহেতু ঋণাত্মক, যেহেতু m equal to ঋণাত্মক গতিকে প্ৰতিবিম্বৰ প্রকৃতি হব কি হব ঋণাত্মক হলে হত আৰু ওলোটা। এসব পিকচারত স্পষ্ট বোঝা যায়। যদি লক্ষ্যবস্তুটো কত রাখা হয় 27 সেন্টিমিটার, অর্থাৎ 27 ইয়াতে হব, ইয়াতে রখা যায়। ইয়ার কারণে এইটো সাইড অবতল দগ্ন সন্মুখত, এটা হব ওলোটা আৰু হত। ক্লিয়ার এখিনি। এবার আহিম লাস্ট পার্ট, থার্ড পার্টটোত কৈছে কি প্ৰতিবিম্বৰ আকাৰ। জানিছিলো কি যে h ড্যাশ বাই h ইকুয়াল টু m, h ড্যাশের মান নাই, h এর মান দিয়া আছে 7 ইকুয়াল টু m এর মান আমি ইতিমধ্যে বাইর করেছি -2 ইকুয়াল টু কিমান হ'ব h ড্যাশ ইকুয়াল টু 7 2 যা -14 সেন্টিমিটার। সো এটো যদি 7 সেন্টিমিটার হয় এটো ডেফিনেটলি এটো ইয়ার ডাবল, এটো হ'ব কি 14 সেন্টিমিটার। তো প্ৰতিবিম্বৰ আকাৰ কি হ'ব 14 সেন্টিমিটার। ইয়াতো প্লাস লিখিছো, মাইনাসটো কি বুজাব এই চ y অক্ষৰ ওপৰ ফালে পজিটিভ, তল ফালে নেগেটিভ। এই নেগেটিভটো কি বুজাইছে যে প্ৰতিবিম্বটো মুখ্য অক্ষৰ তল ফালে। দ্যাটস ইট, এটো হ'ব ইয়াৰ এনসার। ক্লিয়ার। এই কোশ্চেনটো রিলেটেড মই আৰু এটা কথা কৈছো যে এই 15 নম্বৰ কোশ্চেনটো এইবাৰ পৰীক্ষাত আহিছিল, অৰ্থাৎ 2020 HSLC এক্সামত আহিছিল। অলপ চেঞ্জ কৰি দিছিল। কি চেঞ্জ কৰি দিছিল এইটো মই কৈ আছো। যদি তোমালোকৰ হাতত কোশ্চেন আছে, কোশ্চেনটো মই দেখাই দিছো ইয়াত। কোশ্চেনৰ 22 নম্বৰ পৃষ্ঠাত আছিল কোশ্চেন নম্বৰ 30 প্ৰথমটো চোৱা এইটো যে 18 সেন্টিমিটার ফকাজৰ অবতল দাপন এখনৰ সন্মুখত 20 সেন্টিমিটার দূৰত্বত 70 মিলিমিটার, এইটো ডিফারেন্স দিছিল মিলিমিটার। তাৰ এটা কথা মই ৰখি গল যে এই প্ৰবলেমটো তোমালোকক কৈছিল কি যে 15 নম্বৰত যে কিমান সেন্টিমিটার দূৰত্বত পৰ্দা এখন ৰাখিব, অৰ্থাৎ ভিৰ মান যেটো পাইছিলা 54, এই কথাটো লিখিব লাগিব যে দাপনখনৰ সন্মুখত 54 সেন্টিমিটার দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা প্ৰতিবিম্ব দেখিবলৈ পোৱা যাব। এনেকৈ মিলাই লিখিলে হ'ল, বাকিটো ঠিকে আছে। ইয়াতো সেম আছিল, এটো 2020 HSLC কোশ্চেন নম্বৰ 30 নম্বৰ কোশ্চেনত যোনটো দিয়া আছিল, এটো দিয়া আছিল কি তোমাৰ যে f equal to -18 সেন্টিমিটার, u equal to -27 সেন্টিমিটার, তাৰ পিছত h equal to দিয়া আছিল 70 মিলিমিটার। এইটো জাস্ট এইটো এই মিলিমিটারটো তোমালোকে 70 মিলিমিটার মানে এইটো 10 এৰে যদি ভাগ কৰি দিয়া 70/10 ইকুয়াল টু হ'ব সেন্টিমিটার, ইকুয়াল টু হ'ব 7 সেন্টিমিটার। এইখিনি আৰু বাকি সব একে। এতিয়া তোমালোকৰ এই দাপনৰ ৰিলেটেড তোমালোকৰ মেইন বুকস অৰ্থাৎ টেক্সটবুকখনত কি দিয়া আছে আৰু দুটা ম্যাথছ দিয়াই আছে, কৰি দিয়া আছে। তারপরে এইটো আছে পেজ নাম্বার 170 প্রথম দুটা উদাহরণ দিয়া আছে, উদাহরণ নাম্বার 10.1 এন্ড 10.2। 10.1 এন্ড 10.2 মই ইতিমধ্যে কৈ দিয়া অঙ্কবিলাকৰ লগত একদম সেম। প্ৰথমে মই লগ কৈ দিছো যে প্ৰথমটো আছে কি যে বাহন এখনৰ পিছলৈ তল দাপন এখনৰ ভাঁজৰেখা 3.00 মিটাৰ দাপনখনৰ পৰা
5.00 মিটাৰ দূৰত্বত থকা বাছ এখনৰ প্ৰতিবিম্বৰ স্থান প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা একদম সেম এটো তোমালোকে এটো আজি তোমালোকৰ হোমৱৰ্ক এটো ঘৰত কৰিবা ইয়াত কৰি দিয়াই আছে বাট মই যি নিয়মত কৰি দিছো এনেকৈ কৰিলে বেছি ইজি হ'ব এনেকৈ কৰিলেও হ'ব সেকেন্ড 10.2 দিয়া আছে 15.0 সেন্টিমিটাৰ ফকা দৈৰ্ঘ্যৰ উত্তল দাপন এখনৰ সন্মুখত 25 সেন্টিমিটাৰ দূৰত্বত 4 সেন্টিমিটাৰ আকাৰৰ লক্ষ্যবস্তু এটা ৰখা হৈছে স্পষ্ট প্ৰতিবিম্ব এটা পাবলৈ দাপনখনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিব লাগিব প্ৰতিবিম্বটোৰ প্ৰকৃতি আৰু আকাৰ একদম এক্সাক্ট এজ ইট ইজ টু কিমান হ'ব কোৱেশ্চন নম্বৰ 15 অলপ আগতে যে কৰিলো এইটো একদম সেম এই দুটা কোৱেশ্চন তোমালোকৰ এই দুটা আজি তোমালোকৰ হোমৱৰ্ক ইয়াৰ লগত মই আৰু এটা হোমৱৰ্ক দি আছো ওয়েট তোমালোকৰ উদাহৰণৰ 10.1 and 10.2 এই প্ৰবলেমটো তো কৰিবাই লগত মই এটা নতুন প্ৰবলেম ইয়াত দি দিছো ইয়াৰ লগত ৰিলেটেড চোৱা ইয়াত লিখা হৈছে 15 সেন্টিমিটাৰ ফকা দৈৰ্ঘ্যৰ উত্তল দাপন এখনত 1/4 বিবৰ্ধনৰ প্ৰতিবিম্ব গঠন হলে লক্ষ্যবস্তুৰ দূৰত্ব নিৰ্ণয় কৰা বুজি পাইছা কোৱেশ্চনটো আকৌ কৈ দিছো যে ফকা দৈৰ্ঘ্য কিমান দিয়া আছে 15 সেন্টিমিটাৰ দাপনখন কি উত্তল দাপন বিবৰ্ধন কিমান 1/4 তো কেনেকৈ কৰিবা ইয়াত মই কৰি দিছো এটো ইয়াত কি আছে f ৰ ভ্যালু দিয়া আছে f = 15 সেন্টিমিটার কি দাপন উত্তল হলে কি হয় f এটো রাইট সাইড গতিকে এটো হ'ব প্লাস ঠিক আছে এটো তাৰ পিছত m ৰ ভ্যালু দিয়া আছে m = 1/4 কিন্তু ইয়াত কথা আছে দাপনখন উত্তল দাপনত সদায় কি হয় অসৎ প্ৰতিবিম্ব গঠন হয় অসৎ প্ৰতিবিম্ব গঠন হলে m ৰ ভ্যালু কি হ'ব ধনাত্মক তো m = 1/4 ইয়াত আমি কি কৰিব লাগিব এতিয়া আমি জানো m = v/u = হ'ব 1/4 তো v = কি হ'ব মাইনাস এটো যদি বজ্ৰপূৰণ কৰো 4 * v - 4v = হ'ব u তো v = কিমান হ'ব -u/4 এটো এক নম্বৰ কৰি লোৱা সো ইয়াত কি কৰা হৈছে m ৰ মান বহাই দিছো আমি জানো m = -v/u = 1/4 ঠিক আছে এই লাইনটো এটোৰ লগত এটো পূৰণ কৰা হৈছে v * 4 4v মাইনাস আছে মাইনাস ৰাখিছো 1 * u ডাইৰেক্ট u মানে u * 1 = u ইয়াত লেফট সাইডত v ৰাখিছো বাকি -4 ৰে এটা ডিভাইড কৰিছো u/-4 এটো লিখা যায় -u/-u/4 তো দিছো নাম্বার 1 এইবার যদি আমি কি করব দাপনৰ সমীকৰণত বহাই দিও আমি জানো যেহেতু 1/v + 1/u = 1/f তো 1/v ৰ মান বহাই দিব লাগিব v = কিমান পাইছো -q/4 + 1/u = 1/f f ৰ মান কিমান দিয়া আছিল 15 তো এটো কি হ'ব সো এটো যদি ওপৰত যায় কি হ'ব -4/u + 1/u = 1/15 LCM কি হ'ব u এ হ'ব u -4 + 1 = হ'ব 1/15 এটো যদি হিসাব কৰা -4 + 1 তো বাকি থাকে কিমান -3/u = 1/15 এইটো কি আছিল যে -3/u = কিমান দিয়া আছে 1/15 তো u * 1 u = minus itu minus 3 * 15 = 45 হৈছে u = হৈছে -45 সেন্টিমিটার সো ইউর মান মাইনাস হৈছে অর্থাৎ লক্ষ্যবস্তুটো ক'ত ৰাখিব লাগিব দাপনৰ আগত 45 সেন্টিমিটার দূৰত্বত ৰাখিব লাগিব সো বুজি পাইছা না মই আকৌ এবাৰ কৈ দিছো চোৱা যে প্ৰথমতে কি দিয়া আছিল f = দিয়া আছিল f = 15 আৰু দিয়া আছিল কি বিবৰ্ধন m = 1/4 এই ইয়াৰ পৰাই আমি বাহিৰ কৰি লৈছো কি যে v = -u/4 এই ভ্যালুটো জাস্ট দাপনৰ সমীকৰণত বহাই দিছো 1/v + 1/u = 1/f আমি জানো
1/v এই ভিৰ বদলি কি বহাই দিছোঁ এইখিনি -u/4 প্লাছ এইখিনি একদম এজ ইট ইজ সেম এফৰ ভেলুটো বহাই দিয়া হৈছে এইটো চোৱা এইটো ওলটাই দিয়া যায় 4 টো ওপৰত যাব -4/u প্লাছ এজ ইট ইজ আছে u আৰু u লগাব u এ হ'ব u ৰে ডিভাইড কৰিলে কি হ'ব 1 হ'ব 1 4 লগত 4 হ'ব -4 সো প্লাছ এইটো 1 এ হ'ব গতিকে 1 ইকুৱেল টু 1/15 বজ্ৰপূৰণ কৰা এইখিনি সিম্পলিফাই কৰা হৈছে -4 + 1 তেনে হ'ব -3 ইনটু u তাৰপিছত 1/15 এইটো এক্সাক্ট ইয়াত লিখা হৈছে বজ্ৰপূৰণ কৰিছে u * 1 = u 15 * 3 = 45 মাইনাস আছে মাইনাস সো u আছে লক্ষ্যস্থ দূৰত্ব গতিকে লক্ষ্যস্থ দূৰত্ব হ'ব দাপনখনৰ সন্মুখত 45 সেমি 45 কিয় দাপনখনৰ সন্মুখত কিয় বা আগত কিয় যেহেতু এর আছে মাইনাসটো কি বুজায় এই দাপনখনৰ বাও সাইড ক্লিয়াৰ তো আজিৰ ভিডিঅ'ত এইখিনি আছিল আশা কৰো সকলোৱে বুজি পাইছা তোমালোকৰ এইটো চেপ্টাৰৰ এই মেথছবিলাকৰ ভিতৰত যিকোনো এটা মেথছ আহিবই অৰ্থাৎ আৰু বাকি আছে আধাহে কৰা হ'ল লেন্সত যেতিয়া যাব তোমালোকে ফুলফিল হ'ব তাৰমানে এটা লেন্সৰ পৰা আহে এটা দাপনৰ পৰা আহে যদি কোনোবাই ভাবে যে মই অকল দাপন কৰিম তথাপিও তোমালোকৰ পৰীক্ষাত মানে কমন আহাৰ চান্স আছে মানে মিল কমন মানে একজাক্ট কমন নহয় মেথছটো অলপ হেৰি উল্টা উল্টা আহেই তথাপিও মই ভাবোঁ এইখিনি যদি ভালকৈ কৰা 3 মাৰ্ক তোমালোকে একদম পাই যাবা ক্লিয়াৰ তো আজিৰ ভিডিঅ' এইখিনিয়ে আশা কৰোঁ সকলোৱে বুজি পাইছা যদি তোমালোকে বুজি পোৱা তেনেহ'লে ভিডিঅ'টো লাইক কৰিবা কমেণ্ট কৰিবা পাৰিলে নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'টোৰ তলত থকা বেল আইকনখন টিপি দিবলৈ নাপাহৰিবা অৰ্থাৎ সাবস্ক্ৰাইব এণ্ড বেল আইকনখন টিপি দিবা আজিৰ ভিডিঅ' এইখিনিয়ে ধন্যবাদ নেক্সট ভিডিঅ' পাবা তোমালোকে পোহৰৰ প্ৰতিফলনৰ ওপৰত